হাই জ্যোতিকা ব্লগছৰ ইউনিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকে দেখিছেনে মুখখন ভালদৰে গা চা ধুই আহিলোঁ। এতিয়া এঠাইলৈ যাম, যোৱাৰ কাৰণে মই মেকআপ কৰিম। মানে মইনো ক'ৰবাত যাওঁতে কেনেকৈ চিম্পুলকৈ অলপমান মেকআপ কৰি যাওঁ সেইখিনি আপোনালোকক দেখাই যাম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব। ইয়াতে দেখিছেনে মোৰ অলপকৈ বগা দাগ পৰিছে। এই দাগটো তাৰমানে ক'ৰবাত গ'লে বহুতখিনি ওলায়। এতিয়া মই এই দাগটো মানে দেখা নোপোৱাকৈ কেনেকৈ দৰে মই মেকআপ কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব স্কিপ নকৰাকৈ। ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একেবিধ বস্তুৰে মই এতিয়া কৰিম মেকআপ। এয়া পাউডাৰ, কম্পেক্ট পাউডাৰ আৰু মানে লিপ লাইনাৰ, আইলাইনাৰ, কনচিলাৰ আৰু এইটো ব্লেণ্ডাৰ আৰু এইটো ক্ৰীম। প্ৰথমতেনো কি কৰি কিনে মই লগাওঁ আপোনালোকক ভিডিঅ'টো ভালদৰে চাই যাব। এইকেইটাৰে মই কেনেদৰে ইয়াতে ফাউণ্ডেশ্যনটো দিয়া নাই, মই চিম্পুলকৈ মেকআপটো দেখাই দিম, আপোনালোকে চাই যাব। এয়া মুখখন ভালদৰে ধুই আহিছোঁ। ইয়াতে একো লগোৱা নাই। এতিয়া মই লগাম এইটো ক্ৰীম, নাভিয়াৰ এইটো ক্ৰীম চফ্টটো। এইটো ক্ৰীম মানে মাছৰ ইয়াতে লগাম। প্ৰথমতে মই এইটো ক্ৰীম লগাই তাৰ পাছত মই লগাম এইটো ফাউণ্ডেশ্যনটো লগাম। বেছি টাইম নালাগে বাৰু। মই যদি এনেদৰে এই ব্লেণ্ডাৰটো এনেদৰে ব্লেণ্ড কৰি দিম। এই দাগটোৰ কাৰণে ইয়াতে লগাম মই অলপ কনচিলাৰ আৰু চকুৰিখিনি লগাম কনচিলাৰ। এইটো কনচিলাৰ, এইটো লিকুইডৰ কনচিলাৰ। এইটো চুইফ্ট বিউটিৰ কনচিলাৰ হয়। এই চুইফ্ট বিউটিৰ কনচিলাৰটো লগাই মই বহুত ভাল ৰিজাল্ট পাইছোঁ। এই চুইফ্ট বিউটিৰ কনচিলাৰটো এতিয়ালৈকে মই লগাই আছোঁ, একো ডিফেক্ট পোৱা নাই, কিন্তু মানে ভালে পাইছোঁ লগাই কিনে। এইটো এনেদৰে ইয়াতে যে বগাখিনি আছে বগাত অকণমানকৈ লগাই দিওঁ। য'ত দাগ আছে তাত তাৰমানে অকণমানকৈ যদি এনেদৰে লগাই দিয়া হয় তেতিয়াহ'লে মানে চিনি নাপায় আৰু। ইয়াতে এনেদৰে মই ব্লেণ্ড কৰি দিওঁ। লোৱাৰ পাছত এইটো মই লোটাছৰ কম্পেক্ট পাউডাৰ হয়। এই লোটাছৰ কম্পেক্ট পাউডাৰটো মই ইউজ কৰি আছোঁ। এইটো বহুত দিনৰ পৰাই ইউজ কৰি আছোঁ, ভালেই ৰিজাল্ট পাইছোঁ বাৰু। মই কোনো প্ৰাইমাৰ এইবিলাক ইউজ কৰা নাই। ইয়াতে কোনো মই ব্লাছাৰ প্ৰাইমাৰ এইবিলাক ইউজ নকৰোঁ। আপোনালোকক চিম্পলকৈ কেনেকৈ যাব পাৰি মই দেখাই দিম।
লৈছোঁ, ওপৰত অলপ লগাই এনেদৰে ধুনীয়াকৈ লগাই লৈছোঁ। এয়া দেখিছেনে, এনেদৰে ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া লগত লিপষ্টিক, যিহেতুকে বেছি দূৰ নহয় সেইকাৰণে এইটো লিপষ্টিকে লগাই কিনে আৰু কাম চলাই দিম। ইয়াৰ ওপৰত এইটো লগাব পাৰিম, চাই লওঁ এইটো যদি এইটো ব্ৰাউন কালাৰ হয়, যদি মানে লিপষ্টিকটো বেছি উজ্জ্বল নুঠে তেতিয়াহ'লে এইটো লগাই দিম আৰু এনেদৰে এইটো লগাই দিম আৰু তাৰপিছত ফুটটো লগাম। মেকআপ এনেদৰে চিম্পুলকৈ আপোনালোকে যাব পাৰিব ক'ৰবাত গ'লে। এনেদৰে চিম্পুলকৈ লগাই, এনেদৰে চিম্পুলকৈ ওলাই এতিয়া মই মেকআপ কৰা ৰেডি। এয়া মোৰ মেকআপ কৰা ৰেডি। এনেদৰে আপোনালোকে চিম্পুলকৈ এইকেইবিধ বস্তুৰ সৈতে আপোনালোকে যাব পাৰিব, ক'ৰবাত গ'লে চিম্পুলকৈ মেকআপ কৰি যাব পাৰিব। এনেদৰেও যাব পাৰে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণকৈ চাই যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বাজি দিব। আপোনালোকৰ মৰম অবিহনে মই আগবাঢ়িব নোৱাৰিম, আপোনালোকৰ ছাপোৰ্ট অবিহনে মই আগবাঢ়িব নোৱাৰিম। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব অলপমান। এই কৈছোঁ, এইটো মই এতিয়া কাপোৰ পিন্ধি ৰেডি হৈ লওক। আপোনালোকক নেক্সট দেখি আহিছোঁ। কাপোৰযোৰ পিন্ধি লওক। পিন্ধিব নোৱাৰিলে ইমান যে গৰম বান্ধি কোনোমতে কাপোৰযোৰ কিবা কৰি কাপোৰযোৰ পিন্ধি লৈ এতিয়া মই যাম আৰু আকৌ এনেদৰে কাপোৰযোৰ পিন্ধি লৈছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া দেখিছেনে, এনেদৰে কাপোৰযোৰ পিন্ধি লৈছোঁ। পিন্ধিলে এতিয়া যাম বলক, এনেদৰে ওলাই লৈছোঁ। লৈ কিনে এতিয়া বলক মোৰ লগত আপোনালোকৰ